বাবা মুনু আমার আরিফা চাকি তাকি জ্বলাই বম চম ফুটাই আমি এতিয়া ফুৰিব আহিছোঁ। আমাৰ ধুনু বেটাও আহিছে ন বাবা। ধুনু আহিছে, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। নাই নকয় আজি, ইচ্ছা নাই তাৰ। আমাৰ আৰিফা আৰু আমাৰ মইনা গৈ আছে। বাবু চুনু মুনু তিনিটাই, সিহঁতে বা কি খায় বলক। আমি খাওঁৱেই আজি ঠিকছে। আমি এতিয়া ফুচকা খাওঁ ঘূৰি ঘূৰি, কিন্তু হেৰি মইনাৰ মোবাইলৰ ফ্লেক্সেৰে দেখাই আছোঁ। সিহঁতে তিনিটা, আৰিফা আছে আমাৰ, চুনু মুনু বাবু, আমাৰ ধুনুৱে কাপোৰ খাই আছে। হাই হাই আজিকালি আজি গাইজ চাব পাৰে আমি চেলেঞ্জ লাগিম দাদা মই ভাইটি তই চব ফুচকা বান চেলেঞ্জ মই দেখাই আছোঁ, ময়ো খাম লগতে। আরিফা বারো তুমি টু এতিয়া মাছ ভাজি আছোঁ আৰু কুচিয়া অকণমান প্ৰেছাৰটো লৈছোঁ, লো হৈছে, সেইকাৰণে ভনী যোৱাই কুচিয়া আনিছে আৰু ভৌকা মাছ আনিছে। ভণ্টি ভেদাইলতাৰে বনাব, মই মাছখিনি ভাজি দিওঁ, মই দেখাই আছোঁ। এই ভকুৱা মাছ লোকেল, ধুনুৰ বটল বইল কৰিব দিছোঁ। এইখিনি কুচিয়া আনিছে, ভেদাইলতাৰে বনাব। এইখিনি মাছ আধা থৈ দিছোঁ, আধা ভাজিম। আৰু এইখিনি আমাৰ আইতাই দি পঠোৱা ঘৰৰ হালধি, দেখিছে আইতাৰ মৰম আমাৰ প্ৰতি। মই কুইচা মাছখিনি এনেকৈ ভাজি থৈছোঁ, কিন্তু ছাইডত যিবিলাক তেজ লাগি আছিল মাছৰ, কিবা এনেকুৱা কালাৰ হৈছে। কি কাৰণত হৈছে মোক কমেণ্ট কৰি জনাবচোন, মই মানে নাজানো। এইখিনি ভেদাইলতাৰে বনাম। এই ছাইডত ব্লাডবিলাক কিবা এনেকুৱা হৈ গৈছে, কি কাৰণত হৈছে বা জনাব দেই। এইখিনি মাছ ভাজা হৈ গ'ল। এটা চাইডে আলু বইল হ'ব দিছোঁ, টেঙাৰ আঞ্জা বনাম। এইটো চাইডে ভাত বহাইছোঁ, এইটো কেৰাহীতে মাছ ভজা কেৰাহীটোতে টেঙাৰ আঞ্জাখিনি বনাম। আৰু আমি দুটা ভণ্টিয়ে ডাইনিঙত বহি ফেনৰ বতাহ খাই আছোঁ। যিহেতু মইনাই মোবাইল চাই আছে, বহু দিনৰ মূৰত আমাৰ মইনা। আৰু মই যিহেতু অকণমান প্ৰেছাৰটো ল' হৈছে, অকণমান তেল চেল দি থৈ দিছোঁ, মানে তামোল খোৱা এৰা নাই, অলপ খাবই লাগিব। সেইখিনি তেলতে পিঁয়াজ দিয়ে না নিদিয়ে নাজানো টেঙাৰ আঞ্জাত, কিন্তু মই দি দিছোঁ বেহত। শুকান জ্বালা, আপোনালোকেও দিবচোন নৰসিংহৰ পাত টেঙাৰ আঞ্জা দিলে গোন্ধটো বহুত ধুনীয়া আহে। এবাৰ ট্ৰাই কৰিবচোন, আপোনালোকে জানে তথাপিতো ক'লোঁ আৰু। তাৰপিছত বইল কৰা আলুখিনি দি দিলোঁ, অকণমান লৰাই দিম। তাৰপিছত নিমখ ৰং গুড়া দি দিম। ৰং গুড়া সোৱাদ অনুযায়ী নিমখ দিব লাগিব। পানীত ভিজাই থৈ দিয়া থেকেৰাখিনি দি দিছোঁ। আপোনালোকৰ যিমান পানীৰ প্ৰয়োজন সেইখিনি সেই অনুযায়ী পানীখিনি দি দিলে হ'ল আৰু।
যিহেতু মই গৰম পানী দিছিলোঁ সেইকাৰণে মাছখিনি একেলগতে দি দিছোঁ। উতল অহাৰ পিছত নামে থৈ দিম। এতিয়া আমি ৰবক টেঙা খাম। চুনু আৰু বাবুই এই যে ৰবক টেঙাৰ যে এইডাল দীঘলকৈ কাটিছে, সিহঁতৰ দুইটাৰে যুদ্ধ লাগিছে। মানে কি এইটোৱে কয় বোলে মোক লাগে, সেইটোৱে কয় বোলে মোক লাগে। চাওকচোন চাওক এইডালৰ কাৰণে কেনেকুৱা কৰিব। আমাৰ মইনাৰ কাটা ষ্টাইলটো চাওক না। মই ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ টেঙা খোৱাটো, কিন্তু তাই এনেকৈ কাটা দেখা পাই মই ভিডিঅ'টো কৰিলোঁ। এইখিনি ভিডিঅ' কিন্তু মই কৰা নাই, বাবুই বা চুনু কৰিছে। সিহঁতে কৰ্দৈৰা জ্বলা, তাৰপিছত এই জ্বলা, নিমখ, কলপাত কাটি আনি পিনে মানে কি আপোনাৰ কলপাতত খাব, সেইকাৰণে সিহঁতে আপোনাৰ কলপাতখন দেখালে। আমি টেঙা খাই বাবুৰ চুলি কাটিব আহিলোঁ, চুনু, বাবু, মই। কিন্তু বাবুৱে দেখা পাব মানা কৰিছে। মই মনে মনে ভিডিঅ' কৰি আছোঁ, সি গমেই পোৱা নাই।